হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ দেই। আজি কেনেকুৱা লাগিছে স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব। আচলতে আজি অলপমান বজাৰ আছিলে, সেইটো কাৰণে আমি অকণমান মানে ফুৰিব যাম বুলি ভাবিলোঁ আৰু দুয়োটাই ৰাতিপুৱাই প্লেনিং কৰিলোঁ যে আজি আমি যোৰহাট যাম আৰু অলপমান বজাৰ আছে। যিহেতু আপোনালোকে জানেই যে ২৬ তাৰিখে এটা আপোনালোককো মানে ছাৰপ্ৰাইজ দিম বুলি মই কৈ থৈছোঁ আৰু কি হ'ব কি নহ'ব সেইটো ছাৰপ্ৰাইজ দেখুৱাবৰ বাবে মানে অলপমান বজাৰ আছে, সেইটো কাৰণে আমি আজি যোৰহাট যাবলৈ ওলাইছোঁ। এয়া মই যাবলৈ অকণমান ষ্টাইল কৰি লৈছোঁ, দেখিছে নহয়, কেনেকুৱা লাগিছে জনাব। তাৰপাছতে মানুহজনৰ লগত সেয়া মানুহজন ওলাইছে, যিহেতু মানুহজনে মানে ভিডিঅ' বনালে ইমান ভাল নাপায়, ফটো ভিডিঅ' মাৰি একদম বেয়া পায় মানে। সেইকাৰণে তেখেতে নজনাকৈ অকণমান ভিডিঅ' বনাই ৰাখিলোঁ আৰু তেখেতে যেতিয়া দেখিলে তেতিয়া লগ আঁতৰাই দিছোঁ। এয়া আমি যাবলৈ পূৰা সাজু হ'লোঁ আৰু এয়া তেখেতে স্কুটি চলাই মই পিছত উঠিলোঁ আৰু তেখেতে চলাই গৈ আছে। এয়া আমি গৈ আছোঁ, লগতে মানুহজনৰ পাছে গৈ থাকোঁতে মানুহজনে আমাৰ পথাৰখন দেখুৱাইছোঁ ৰ'ব দেই, দেখুৱাই আছোঁ চাই থাকক। এয়া আমাৰ পথাৰখন এইটো চাইডে আছে, এই যে লাইটৰ প'ষ্টটো আছে সেইখিনিতে আমাৰ পথাৰখন। কেনেকুৱা লাগিছে জনাবচোন দেই। আমাৰ পথাৰখনৰ পৰিৱেশটো বহুত ধুনীয়া। তাৰ পাছতে আমি মেজিকত উঠিলোঁ আৰু এতিয়া আমি পাই যামগৈ যোৰহাট। এইয়া যোৰহাট পাই গ'লোগৈ, দেখিছেনে। আৰু যোৰহাটত গৈ যিখিনি আমাৰ বজাৰ কৰিবলগীয়া সামগ্ৰী আছিলে সেইখিনি আমি কৰি ঘৰ আহি পালোঁহি। আৰু মই যে কালি কৈছিলোঁ মোৰ ৰুমটোত কাৰ্পেট পাৰিম বুলি, তাৰপিছতে ল'ৰাক ক'লোঁ যে অকণমান ভিডিঅ' বনাই দিয়া, তেতিয়া ল'ৰাই ভিডিঅ'টো বনাবলৈ লওঁতে মানুহজনৰ অকণ খং উঠিলে, কাৰণ তেখেতে ভিডিঅ' ফটো মাৰি বেয়া পায় বুলি আপোনালোকক মই আগতেই কৈছিলোঁ, কিন্তু মই গালি পৰাৰ বাবদহে তেখেতে একো মানে হেৰি নকৰিলে। তাৰপাছতে এয়া আমি ৰুমটো অকণমান সজাবলৈ আৰম্ভ কৰিলোঁ, কাৰ্পেটকেইখন পাৰি দিলোঁ। কেনেকুৱা লাগিছে জনাবচোন, ইমান ধুনীয়া লাগিছে নহয়। আৰু বাকীখিনি আপোনালোকক ২৬ তাৰিখে দেখুৱাম কেনেকুৱা হৈছে, মানে একদম ফাইনেল লুকটো। আচলতে মই ৰুমটো কিহৰ কাৰণে এক্সট্ৰাকৈ বনাইছোঁ সেইটোও আপোনালোকক ক'ম দেই। বাৰু একো স্ক্ৰিপ্ট নকৰাকৈ চালেহে আকৌ গম পাব কেনেকুৱা লাগিছে। আৰু শেষত মানে এইটো আমাৰ ভতিজা পোৱালি হয়। আৰু আমি সন্ধিয়া চাহকাপ ল'ৰাই ময়ে ভাবিলোঁ একেলগে খাওঁ আৰু পকাতে বহি দুয়োটাই আৰামছে মেগী বনালোঁ আৰু চাহকাপ খালোঁ। তাকো চাহ দিলোঁ আৰু তাৰ দেখিছেনে দুষ্টামি, মানে একেই। আৰু মোক যিটো ভিডিঅ' বনাই দিলে আৰু সেইটো চাওকচোন কেনেকুৱা লাগিছে। মেগী বনালোঁ, ইমানেই জ্বলা হ'ল খাবই নোৱাৰিলোঁ। শেষত ভাবিলোঁ যে নাখালেও পাছত কথাটো বেয়া হ'ব, সেইকাৰণে পূৰা মেগীখিনি খাই দিলোঁ আৰু তাৰ পাছতে আজি যিখিনি হ'ল আপোনালোকক দেখুৱালোৱে, বাকী ২৬ তাৰিখে আপোনালোকৰ ছাৰপ্ৰাইজটো দেখুৱাম। আৰু প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ মানে ভিডিঅ'বোৰ চাই। আজিলৈ সামৰিছোঁ, বাই।